Hello everyone, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো মানে বহুত ভাল। মই বহুত কনফিউজ হৈ যাওঁ কোনফালে চাম কোনফালে নাচাম। তো আজি হ'ল ছানডে, মই ভাবিলোঁ যে মানে মোৰ এইটো চেনেলত লং ভ্লগ মই নিদোঁৱে, প্ৰায় নিদোঁ। তো ভাবিলোঁ আজি এটা লং ভ্লগ দিওঁ, ছানডে যিহেতু মানে ঘৰতে থাকিম। তো এটা লং ভ্লগ আনিছোঁ, আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মানে ভাল পায় আৰু তো লাষ্টলৈকে ভিডিঅ'টো চাব। মানে আজি দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাম। তো বলক। আৰু আজি দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাবলৈ ট্ৰাই কৰিম। তো লেটছ গো। তো এতিয়া মোৰ গোটেই কাম হৈ গ'ল, মই যিখিনি কাম কৰিব লগা আছিল চব মই কৰিলোঁ। তাৰপিছত এতিয়া মই খাই লওঁ অলপমান ভাত। তো চাই লওঁ। তাৰপিছত একেবাৰে মই ভাত পানী খাই মেলি অকণ শুলোঁ আৰু একদম একেবাৰে ইভিনিং টাইমত মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো ইভিনিং টাইমতো আকৌ কিবা এটা খাবলৈ মন গ'ল। তাৰপিছত মই ভাবিলোঁ ফ্ৰাইড ৰাইচ বনোৱা যাওক, মানে ভাত ভাজা আৰু ভাত ভাজিত দিবলৈ মানে আমাৰ ঘৰত আনি থৈছিলে চিকেন। তো চিকেন 2 পিচমান মই লৈ ইফালে এয়া বনাবলৈ আহি গ'লোঁ আৰু। কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল যে মই যোনখিনি ক্লিপ লৈছিলোঁ ভাত চাত ভাজি মেলি, তো সেইখিনি মানে মই একেবাৰে ডিলিট কৰি পালোঁ। তো মানে মই দেখাব নোৱাৰিলোঁ, মানে ভাজি মেলি দেখাব নোৱাৰিলোঁ আৰু ইফালে মই কি যে কৰি থাকোঁ। তো গাইজ মই মানে ফ্ৰাইড ৰাইচটো যোনটো বনাইছিলোঁ ক্লিপটো মই ডিলিট কৰি পালোঁ, মানে কেনেকৈ কি হ'ল। তো এতিয়া মই বনাব আহিছোঁ ডিনাৰ। আৰু ইফালে ভাত বনি আছে ভাত, আৰু ইফালে আমি কলপচলা আৰু দালি আছে। তাৰপিছত ইফালে বনাব আহি গ'লোঁ কলপচলা কিন্তু আজিলৈকে মই বনাই পোৱা নাই, আৰু বোলে মাও বনাই পোৱা নাই দেই, আমাৰ আইতাহে বনাইছে। তো সেইটো কাৰণে মায়ে ক'লে বোলে এনেই লোকচান হোৱাতকৈ মানে অকণমান আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চা কেনেকৈনো হয়। তো ইফালে মানে মই এটা ইউটিউবত ভিডিঅ' চাই মেলি তো বনাবলৈ আহিলোঁ। যদি ভাল পাওঁ এইটো ৰেচিপি আপোনালোকৰ এদিন মানে শ্বেয়াৰ কৰিম বাৰু। আৰু ইউটিউবত কোৱা মতে যেনেকৈ কৈছিল তেনেকৈ মানে মই বনাবলৈ ট্ৰাই কৰিলোঁ। কিন্তু মগু আৰু মচুৰ দুইটা দালিয়ে লৈছিল, বাট আমাৰ ঘৰত নাছিল কাৰণে তো সেইটো মানে দিয়া নহ'ল। আমাৰ ঘৰত নাছিল মানে, আৰু সেইটো কোনো নাখায়ো আমাৰ বেমাৰী দালি বুলি কোৱা হয়। তো দালি আৰু এই যোনখিনি পচলা আছিল তাত আলু এটাও কাটি দিলোঁ। তো সেয়া মানে পূৰা অকণ টাইম ভাজিব লাগে, মানে অকণ টাইম ভাজাৰ পিছত পানী দিব লাগে। তো এইফালে মায়ে কাটিছে সৰু সৰু বেঙেনা, এইটো গছৰে হয়। তো এয়া দেখিছেনে পূৰা অকণ লাগি যোৱালৈকে মানে ভাজিব লাগে। তো সেই লাগি যোৱালৈকে ভাজাৰ পিছত ইয়াত দি দিলোঁ পানী। আৰু ইফালে চব্জিখিনিত পানী এড কৰি মেলি ইফালে মায়ে মানে বেঙেনা ফ্ৰাই কৰিবৰ কাৰণে ৰেডি কৰি আছে। আৰু ইফালে বেঙেনা ফ্ৰাই কৰিলে একদম মই ফাৰ্ষ্ট কেমেৰাটো যে লৰাই দিছিলোঁ কিন্তু পূৰা গাত ছিটিকি আহিছিল। তো সেইফালে মানে মই অলপমান দেখাই দিলোঁ আৰু এতিয়া আমাৰ ডিনাৰ কৰিবই হ'ব, মানে ৰাতিৰ ভাত খাবই হ'ব। আৰু ইফালে এয়াৰ ৰেডি হৈ গ'ল আমাৰ ভাত। তো চব্জিখিনি খাই মেলি কেনেকুৱা লাগিলে মই ক'ম বাৰু। মানে ইমানো বেয়াও নাই লগা, ইমানো ভালো নাই লগা, মানে মই একো টেষ্টেই নাই পোৱা এইখিনি চব্জি ক'ব কাৰণে গ'লে আৰু। তো মাহঁতৰ কেনেকুৱা লাগিল নাজানো দেই, মাহঁতক মানে কালি মৰ্ণিং সুধিলেহে গম পাম। তো আজিলে ভিডিঅ'টো আছিল ইমানেই, মানে মই খাই মেলি তো যিহেতু ভিডিঅ'টো এডিট কৰিছোঁ তো আগতে কৈ দিলোঁ আপোনালোকক ইমানো ভাল নাই লগা। তাৰপিছত মই এনেকৈ কৈ দিছোঁ আৰু। তো আজিলে ভিডিঅ'টো ইমানে, ছানডে বুলি এটা লং ভ্লগ দিলোঁ। তো মোৰ ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলে বাই।